Good afternoon. আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ময়ো ঠিকেই। সকলোলৈকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধৰালৈ যেনেকৈ দুৰ্গা মা নামি আহিছে তেনেকৈ আপোনালোকৰ জীৱনলৈ সুখ শান্তি আৰু আনন্দৰে যেন আপোনালোকৰ সকলোৰে জীৱনটি উপচি পৰক তাৰে কামনা কৰিছোঁ। আজি এটা ভিডিঅ' কৰিবলৈ লৈছোঁ পূজা বুলি। পূজা চাবলৈ যোৱা হয় নহয় নাজানো, কিন্তু ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। যদি মই পূজা চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকক পূজাৰ পৰিৱেশ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। নিশ্চয় আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পাব আৰু একদম শেষৰলৈকে চাই যাব। আৰু আগৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টো মোক বহুত বেছি মৰম দিব আৰু আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে ক'ত পূজা চাবলৈ গৈছে সকলোৱে কমেণ্ট কৰি জনাবচোন। এইফালে পূজা চাবলৈ বুলি ওলাই আহিছোঁ, লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো ফাৰ্ষ্ট মণ্ডপ হয়। আমি ফাৰ্ষ্ট মণ্ডপটোত সোমাইছোঁ। এয়া হৈছে সোণাৰীতে পূজা চাবলৈ বুলি আহিছোঁ গধূলিৰ সময়কণত। আগলৈও আপোনালোকে ভিডিঅ'টো চাই যাবচোন। এইফালে খুব ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে। মনটো বহুত বেছি বেয়া লাগিছে। কিবা কিবি কৈ আছিলোঁ, কিন্তু বহুত ভলিউমত গান বাজি আছিলে, সেইটো কাৰণে মাতটো মই মিউট কৰি দিবলগীয়া হৈছে। আপোনালোকে ভিডিঅ'টো এনেকৈয়ে চাওকচোন। মই বহুত বেছি দুখিত হৈছোঁ। ইমান ধুনীয়াকৈ ভিডিঅ'টো কৰিছিলোঁ আৰু মাতটো মিউট কৰি দিবলগীয়া হৈছে। কি কৰিব, উপায় নাই, কপিৰাইট ক্লেইম আহি যাব পাৰে। এইফালে আমি খাবলৈ বুলি অপেক্ষা কৰি আছোঁ। বহুত বেছি ভোক লাগিছে। খুব লৰালৰিকৈ ওলাই আহিলোঁ যে। আজি পূজা বতৰৰ কাৰণে বহুত বেছি মানুহৰো ভিৰ। ইয়াত খাই বহুত বেছি ভাল লাগে, সেইটো কাৰণে ইয়াতে খাওঁ বুলি আহিলোঁ। আমি চাওমিন অৰ্ডাৰ কৰিছোঁ আৰু এতিয়ালৈকে আহিব। বহু দেৰি অপেক্ষাৰ অন্তত এয়া আমাৰ খানা আহি পালে। আধা আধি খাই ল'লোঁ, তাৰপিছতেহে ভিডিঅ'টো কৰিছোঁ। সঁচাকৈয়ে কৈছোঁ, খুব টেষ্টি হৈছে খাবলৈ। সেইফালে সকলোৱে খাই আছে। এইফালে খাই বৈ আহি গ'লোঁ। এইটো হৈছে ছেকেণ্ড মণ্ডপ। খুব ধুনীয়াকৈ তেওঁলোকেও ডেকোৰেশ্যন কৰিছে। আমি তাত নোসোমালোঁ,
আৰু আগলৈ আছে, সেইটো কাৰণে আগলৈ বুলি গৈ আছোঁ। পূজা চাই ঘূৰি ফুৰিছোঁ, লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব আৰু একদম শেষৰ এইফালে এটা মণ্ডপ এইফালে হৈছে ভাত মণ্ডপ। এইফালে দেখিছে খুব ধুনীয়াকৈ বনাইছে আমবেলা দি পিনে। এইফালে এটা পূজা মণ্ডপ চাওকচোন, ইমান ধুনীয়াকৈ সজাই তুলিছে। আপোনালোকে যিসকল সোণাৰীৰ আশে পাশে হয় এবাৰ আহি যাব। ইয়াৰ ডেকোৰেশ্যন খুব ধুনীয়াকৈ কৰিছে। এইফালে চাওকচোন ৰেষ্টুৰেণ্টখন তেওঁলোকে কিমান ধুনীয়াকৈ সজাইছে, মোক খুব বেছি ভাল লাগিলে, সেইটো কাৰণে ভিডিঅ' এটা কৰি ৰাখি থলোঁ। এইফালে হৈছে 4 নম্বৰ পূজা মণ্ডপ। আকৌ পূজালৈ বুলি ওলাইছোঁ। আজি মা ঘৰ পাই যাম, সাপেখাতিৰ ফালে পূজা চাই গৈ মোৰ বন্ধু আৰু বন্ধুৱনী যাবলৈ ওলাইছে। আজিও আপোনালোকক ভিডিঅ'টো মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। নিশ্চয় আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব আৰু একদম শেষৰলৈকে চাই যাব। ব'লকচোন তেতিয়াহ'লে আপোনালোককো মোৰ লগতে লৈ যাওঁ, অকণমান ফুৰাই আনো। এইফালে সাপেখাতিত দুৰ্গা পূজা, বহুত বেছি মানুহ হৈছে। অকলে ঘড়ীটো আৰু সেই চশমাটো। এভৰিৱান, এইফালে আপোনালোকক জনাইছিলোঁৱেই নহয় মা ঘৰলৈ আহিছোঁ বুলি। এইফালে মা ঘৰত আহি পাই গ'লোহি, একদম পূজা চূজা চাই মেলি আহিলোঁ আৰু এতিয়া ঘৰত আহি বহি আছে। এইফালে লগৰজনীকো লৈ আহিলোঁ, আমাৰ গীতিমণি লিকচনক। ইহঁতৰ ঘৰটো ওচৰতে হয়, সেইটো কাৰণে লগে ভাগে খাওঁ বুলি এসাঁজ লৈ আহিলোঁ আৰু। এইফালে পূৰা ব্যস্ত, এইফালে এজন ব্যস্ত মোবাইলত পূৰা। আপোনালোকক বৰুৱানগৰ পূজা দেখুৱাবলৈ নহ'লেই, ভিডিঅ' নকৰিলোৱেই, পোৱালীজনীৰ লগত অকণমান আমনি হ'ল, সেইটো কাৰণে। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ আপোনালোকক এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় লৈছোঁ। বাই বাই।
গুড নাইট এইফালে পূজা চাই কেনেকুৱা লাগিলে ভাল লাগিল বৰুৱানগৰ সুন্দৰপুৰত চালোঁ আৰু বৰহাটলৈ যাম বুলি ভাবিছিলোঁ যোৱা নহ'ল দেৱী দৰ্শনো কৰিলোঁ কিবা কিবি ল'লোঁ আৰু এই ভিডিঅ'বোৰ চাই যাব সকলোৱে আৰু মোৰ ভিডিঅ'টো চাব গীতিমণি লিকছন বুলি আছে লাইক কৰিব কমেণ্ট কৰিব যদি ভাল লাগে আৰু ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টোত আপোনালোকক বহুত বেছি দেখুওৱা নহ'লেই বহুত ব্যস্ত হৈ গ'লোঁ তাতে বৰুৱানগৰলৈ মোৰ নিজৰ জন্ম ঠাইলৈ আহিলোঁ মোৰ ফ্ৰেণ্ড লগতে ফেমিলিৰ বহুতো মেম্বাৰক লগ পালোঁ গতিকে কথা বতৰা পাতি থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'ল যিমান যি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি ভাল পালে তেতিয়াহ'লে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টিটো অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব ত' বাই বাই